প্ৰথমতে মাছখিনি হালধি আৰু নিমখেৰে সানি ল'লোঁ। এতিয়া এটা এটাকৈ আমি মাছকেইটা গৰম তেলত বৰ ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া হৈছে গুড়া কৰি লোৱা তিল। এতিয়া গৰম তেলত আমি পিঁয়াজ, জলকীয়া, আদা, নহৰু দি ধুনীয়াকৈ লৰাই ল'লোঁ। হালধি দিলোঁ, তাৰপিছত ধুনীয়াকৈ লৰাই ল'লোঁ। ইয়াৰ পিছত যিখিনি আমি গুড়া কৰি থোৱা তিল থৈ দিছিলোঁ, সেই তিলখিনি আমি কেৰাহীটোত দি দিলোঁ। কৰচখনেৰে ধুনীয়াকৈ আমি এতিয়া লৰাই দিলোঁ। ইয়াৰ পিছত নিমখ দিলোঁ। এতিয়া আমি তিলখিনিত পানী দি দিম আৰু উতলিবলৈ কিছু সময় থৈ দিয়াৰ পিছত আমাৰ তিলৰ জোল ৰেডি হৈ গ'ল।